জয় শ্রীকৃষ্ণর জয়, জয় শ্রীকৃষ্ণর জয়। প্রবীণ বিপ্র কৃষ্ণ জয় শ্রীকৃষ্ণর জয়। কত দূর ভিক্ষা বাকি বই খোঁজ করি এত দুটাব দুয়ারে হে প্রভু কৃষ্ণ কি পাবই তোমার ইচ্ছা মই গৃহলৈকে উভতি যাও। জয় শ্রীকৃষ্ণর জয়,
জয় শ্রীকৃষ্ণর জয় জয় শ্রীকৃষ্ণর জয় যাও গৃহলৈকে উভতি যাও প্রভু তোমার যে ইচ্ছা ভিক্ষা দেব দুঃখ হারি কৃষ্ণ বিনে শ্রেষ্ঠ দেবনা হিনাহি কৃষ্ণ বিনে শ্রেষ্ঠ দেবনা হিনাহি বিপ্রর ধান বিপ্রর ধান ও প্রবেশিলা সভার মাঝে বিপ্রর ধান দুঃখ মনে চলি যাই
ভিক্ষারীর দেখে যাবে কথাই তো জীবন সৌভাগ্য মোৰ হিৰৰ সেন্দুৰৰ বচ্চতাৰ বাবে স্থিতি লৈ এই জগতত ব্যৰ্থি লৈ আছো আজি মই স্বামীৰ বাবে আজি প্ৰায় 4 দিন 4 দিন গ'ল পাৰ হৈ অনাহারে অনিদ্রারে আমি কোথায় তো জীবন স্বামী মোৰ গৈছে ভিক্ষাৰ পাত্ৰ হাতত লৈ ভিক্ষা বিচাৰি আজিও যদি স্বামী মোৰ খুদা হাতেৰে আহে উলটি আজিও আমি অনাহারে থাকিব লাগিব সুশীলা সেই সুশীলা স্বামী আমার জীবনলৈ কোনো কালে নাহিবই নেকি এই মুঠি অন্নৰ কাৰণে এখনি বস্তুৰ কাৰণে আজি আমি কৰিছো হাহাকাৰ সন্তানৰ খোদাটোৰ মুখ দেখি কান্দি চকুৰ পানীৰে আজি মোৰ গংগা জলে উঠলি হে প্ৰভু দয়াময় এয়া তোমাৰ কেনে লীলা কি অপৰাধ কৰিছিলো আমি তোমাৰ কাষত যাৰ বাবে নিশা প্ৰভু এনে কষ্ট নিৰ্ধাৰণ সুশীলা নকৰিবা কন্দন প্ৰিয়ে দেখিলে অশ্ৰুধাৰ তোমাৰ চকুত মন মোৰ হয় বিগলিত তুমি তো জানাই ঈশ্বৰ লিখন নহয় খণ্ড
আমি যে হওঁ পূৰ্ব জন্মৰ কৰ্মৰ ফলহে এই জনমত ভোগ কৰিছো। আৰু কি জানা সুখিলা, কি স্বামী? সেই সকলোবোৰ প্ৰভুৰে ইচ্ছা। স্বামী, সোধা নিবাৰণ কৰিবৰ বাবে গৃহত আৰু এমুঠি অন্ন নাই। পৰিধান কৰিবৰ বাবে আৰু মোৰ এখনিও বস্ত্ৰ নাই। এনে পৰিস্থিতিত কোন আনন্দ মনে থাকিব পাৰে নাথ? কোন আনন্দ মনেৰে থাকিব পাৰে? সুখিলা, স্বামী, ভাগ্যৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা আমাৰ নাই। আমাক এই জীৱন প্ৰভুৱেই প্ৰদান কৰিছে। গতিকে প্ৰভুৱে আমাক যি পৰিস্থিতিতে যেনেকৈ জীয়াই থাকিবলৈ দিছে, আমি সেই পৰিস্থিতিতে হাঁহি আনন্দ মনে জীয়াই থাকিব লাগিব। ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ন নাই, পৰিধান কৰিবৰ বাবে আৰু মোৰ এখনিও বস্ত্ৰ নাই। এনে পৰিস্থিতিত কোন আনন্দ মনে থাকিব পাৰে নাথ? নিতাৰ কোলাত আশ্ৰয় লওঁতেও সন্তানৰ ভৱিষ্যত চিন্তাই মোৰ বিব্ৰত কৰে। নাই স্বামী, মই আৰু সহ্য কৰিব নোৱাৰা হৈছো। সুখিলা, আমি এয়া কেৱল পূৰ্ব জন্মৰ কৰ্মৰ ফলহে ভোগ কৰিছো। ময়ো বিচাৰো সুখিলা, আমাৰ সন্তানে এসাঁজ উদাৰ পুৱাই খাওক। কিন্তু কি কৰিব সুখিলা? এয়া সকলোবোৰ আমাৰ কৰ্মৰ ফল। কিন্তু স্বামী, আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? তাহাঁতৰতো কোনো দুখ নাই। স্বামী, আপুনি কৃষ্ণ নাম জপে সৰ্বদা। আপুনি এবাৰ প্ৰভু কৃষ্ণৰ কাষলৈ গৈ আমাৰ দুখৰ কথা নকয় কিয়? নাই সুখিলা, কৃষ্ণ মোৰ পৰম বান্ধৱ। সুখিলা, কৃষ্ণ মোৰ বাল্য বন্ধু। আমি দুয়ো শান্তিপনি গুৰুগৃহত একেলগে বিদ্যা শিক্ষা লাভ কৰিছিলো। আৰু মই তেওঁৰ পৰম ভক্ত। কিন্তু মই যদি মোৰ ক্ষুদ্ৰ স্বাৰ্থৰ বশীভূত হৈ মোৰ বান্ধৱৰ সন্মুখত দুহাত পাতি ভিক্ষা মাগো, নহবনে ম্লান মাৰো মোৰ ব্ৰাহ্মণ ধৰ্মৰ? মই বাৰু সেই ভক্তৰ নামত নহমনে কলংকিত? স্বামী, পৰম প্ৰভুৰ কৃপা লাভ কৰি যদি আমাৰ জীৱনৰ কিছু উন্নতি
কৈ তেন্তে তাত আপোনাৰ ক্ষতি কি নাই নাই স্বামী নাৰীৰ হৃদয়ৰ কোমল বেথা আপুনি আজি উপলব্ধি কৰিব পৰা নাই সন্তানৰ কুদতৰ মুখ দেখি দেখি কান্দি কান্দি কত বিভিন্ন ৰচনী মই কৰিছো পাই তাক উপলব্ধি কৰিবলৈ আপুনি আজি স্বামী তাক উপলব্ধি কৰিবলৈ আপুনি আজি তুমি ধৈর্য ধরা ফুকিলা তুমি ধৈর্য ধরা জাতিত আৰু ব্ৰাহ্মণ হিচাপে মোৰ প্ৰধান কৰ্তব্য হৈছে জগতত সুপথ দেখুৱাই দিয়া তেনেস্থলত মই যদি মোৰ অভাৱ পূৰণৰ বাবে মোৰ বান্ধৱৰ সন্মুখত দুহাত পাতি ভিক্ষা মাগো মোৰ ধৰ্মৰ বিৰোধ হ'ব ভুল স্বামী ভুল ভাগ্য আৰু ঈশ্বৰে মিলি খেলিছে নিষ্ঠুৰ খেলা আমাৰ জীৱনৰ বাবে স্বামী সুশীলা ভাগ্যৰ পৰীক্ষাত কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই মোৰ প্ৰভু মহান সুশীলা মোৰ প্ৰভু উদাৰ আৰু কি জানা সুশীলা আমি যে এই ভৱিষ্য জীৱন প্ৰভুৰ কৃপাতে লাভ কৰিছো সুশীলা জীৱন সুশীলা মনুষ্য জীৱন জানো 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 জীৱন মই কাহানিও লাভ কৰা নাছিলো নাই স্বামী জীৱন মই কাহানিও আশা কৰা নাছিলো এই সুশীলা নকৰিবা কন্দন নকৰিবা সুশীলা মোৰ প্ৰভু আকাশৰ দৰে বিশাল সুশীলা মোৰ প্ৰভু বৃক্ষৰ দৰে উদাৰ তুমি বিশ্বাসে প্ৰভু দুখাৰণ নকৰিবা প্ৰভুৰ পৰীক্ষাটো
উত্তীৰ্ণ হলে আমাৰ জীৱনলৈও সুখ আহিব সখিলা। আৰু কি জানা কি স্বামী? সেই পৃথিৱীৰ কৌটি কৌটি মানৱৰ মাজত প্ৰভুৱে যে কেৱল পৰীক্ষাৰ বাবে আমাকহে বাছনি কৰিলে। সেয়েহে সখিলা তুমিও প্ৰভুক ধন্যবাদ দিয়া। স্বামী, অলপমান শান্তি আশা কৰি আমি অহৰ্নিশে কৰিছো কন্দন। মইনো আৰু কিমান সহ্য কৰিম? এগৰাকী মাতৃ হৈ, এগৰাকী পত্নী হৈ কিদৰে সহ্য কৰোঁ প্ৰভু? কিদৰে সহ্য কৰোঁ প্ৰভু এনে অত্যাচাৰ? স্বামী, সখিলা স্বামী, বলক স্বামী, বলক। আজিও কিহত খাবলৈ একোৱে নাই। আহক আপুনি, আজিও কিহত খাবলৈ একোৱেই নাই। কলহতে অলপমান পানী আছে, আহক স্বামী। কলহতে অলপমান পানী আছে, তাকে খাই আজি আমাৰ। আহক আপুনি, কলহতে অলপমান পানী আছে, তাকে খাই আজি আমাৰ ভোক গুচাব লাগিব। তুমি দুখ নকৰিবা, আমাৰ জীৱনলৈও সুখ আহিব। মোৰ আৰাধ্য দেৱতা, হে মোৰ প্ৰাণৰ গৰাকী, মই নিতৌ সহ্য কৰিব লগা হৈছে মোৰ পত্নীৰ কান্দোল। হে প্ৰভু, মোক অন্ন বস্ত্ৰ ধন সোণে একোৱেই নালাগে। লাগে মাথু মোক তোমাৰ শিৱ সত্য কিন্তু সুশীলা, মোৰ এফালে মনত আনন্দও জাগিছে, অন্যফালে বেজাৰো লাগিছে। নাথ, নবুজিলো মই আপোনাৰ কথাৰ তাৎপৰ্য। মোৰ প্ৰিয় বন্ধুক মই সাক্ষাৎ লভিম, সেই ভাৱত মোৰ আনন্দ জাগিছে মনত। অন্যফালে তোমাক আৰু সন্তানক এৰি থৈ যাবলৈ বেজাৰ লাগিছে। তাৰ বাবে কোনো চিন্তা নকৰিব নাথ। আপোনাৰ অনুপস্থিত মই খুজি মাগি যি এমুঠি অন্ন পাওঁ তাৰে আমি পেট প্ৰৱৰ্তন কৰিম। কিন্তু নাথ,
দৰিদ্ৰ হলেও কাৰোবাৰ গৃহলৈ গলে সুদা হাতে যাব নাপায়। সেই হেতু নাথ, লোকনাথ, সেই চাউল কেইটিমান টোপোলা কৰি দিছো, দ্বাৰকাপতি যদুপতিৰ হাতত তুলি দিব। নিশ্চয় নিশ্চয় মোৰ বিশ্বাস এই অন্ন তেওঁ কৰিব গ্ৰহণ। সামান্য চাউল মুঠি জগতৰ ঈশ্বৰক মই কেনেদৰেনো কৰিম প্ৰদান? মোৰ বিশ্বাস স্বামী, তেওঁ নিশ্চয় আমাৰ এই দান কৰিব গ্ৰহণ। হ'ব দিয়া, লোকনাথ, তোমাৰ যি ইচ্ছা। বাৰু মই ওলালো। পুনৰ ঘূৰি আহোঁতে কিমান দিন লাগিব সময় তাৰ কোনো ঠিকনা নাই প্ৰিয়ে। সন্তানক লাগি চলে বিপ্রদা ধীরে চলি যাই বিপ্র মন নাহি স্থিৰা। মোক অলপ শিক্ষা দি সহায় কৰক, সহায় কৰক। লাগি চালে লাগি চালে বিপ্র দামোদর বিপ্র হৃদয়ত অৱস্থিত এই দ্বাৰকা নগৰীৰ দৃশ্যৰাজি সঁচাকৈ মনোৰম। এই বিশাল ধৰণীৰ মাজে বিধতাৰ অপূৰ্ব সৃষ্টি এই দ্বাৰকা নগৰী। কিন্তু কিয় বাৰে বাৰে আজি মনত মোৰ দ্বিধাভাৱ জাগিছে? মোৰ সত্তাই মোক বাৰে বাৰে কৰিছে সতৰ্ক। সুদামা, সুদামা, ভিক্ষাৰী ব্ৰাহ্মণ হৈ বন্ধুত্বৰ পাক মেলিবলৈ আহিছ তই দ্বাৰকা প্ৰতিৰ কাষে। হাঁহিয়তাৰ পাত্ৰ হবি তই পুতৰ পাত্ৰ হবি।
ঘূৰি যা তই নিজ স্থানে। কি কৰো মই? এফালে পত্নীৰ অনুৰোধ, অন্যফালে বিবেকৰ দংশন। নহয় আহিছো যেতিয়া মোৰ বন্ধুক মই সাক্ষাৎ কৰিহে যাম। আৰু কিছু দূৰ মই যাওঁ আগি বাগি। তোমাৰ অনুমান সত্য দ্বাৰপাল। নহয় মই দ্বাৰকাৰ নাগৰিক, জাতিত ব্ৰাহ্মণ, নাম মোৰ সুদামা। মই প্ৰকৃততে নিবাস কৰো বৃন্দাবনত। জানা, দ্বাৰকাপতিৰ সাক্ষাতৰ কাৰণে মই বৃন্দাবনৰ পৰা আহিছো। তেওঁ মোৰ পৰম মিত্ৰ। ক্ষমা কৰিবা দ্বিজবৰ, আপুনি কি কৈছে মই বুজিব পৰা নাই। তুমি সন্দেহ কৰিছা? অৱশ্যে তোমাৰ সন্দেহ কৰাত যুক্তি আছে, কিন্তু দ্বাৰপাল, সদাচাৰী ব্ৰাহ্মণ মই। কদাপিতো মিথ্যা বাক্যৰ নলওঁ আশ্ৰয়। মই সঁচাকৈয়ে কৈছো, মই দ্বাৰকাপতিৰ পৰম মৃত্য। তেন্তে সেয়ে হ'ব, যাওঁ মই দদুপতিৰ কাষে। যোৱা। হৌ তাতে তুমি খন্তেক বিশ্ৰাম কৰা। ভাল দ্বাৰপাল। তাতে খন্তেক বিশ্ৰাম কৰোঁগৈ। মই আপোনাক ধন্যবাদ কৰিছো জ্ঞাপন। শালমুখ নিধন কৰি আপুনি যে কৰিলে মোক দুখমুক্ত। নাথ, কিয় নাথ? শালমুখ জানো মোৰ স্বয়ম্বতী প্ৰতিজ্ঞা কৰা নাছিল যে কৃষ্ণ নিধন একমত বধ বুলি, যাৰ বাবে সৌভ নিপতিয়ে দ্বাৰকাত চলালে অত অত্যাচাৰ, তাৰ বাবে মই জানো দুখী নহয় নাথ? প্ৰিয়ে, নাথ, তুমি কিদৰে হলা দুখী? শালবৰ প্ৰতিজ্ঞা আছিল নিবুধৰ নিৰ্বুধিতা। নাথ, যিজনে নিজ হৃদয়ত প্ৰতিশোধৰ অগ্নি লৈ কাৰ্যত হয় অগ্ৰসৰ, সেইজনৰ গতি শালবদৰে হয় দেৱী। নাথ, আমি বিচাৰো এই জগতত প্ৰেম আৰু ভক্তি দোলেৰে, প্ৰেম দোলেৰে হক আস্বাদিত। প্ৰিয়তম, কি ভাবতনো আপুনি হল বিফুৰ? প্ৰেম, প্ৰিয়তম, প্ৰেম ত্যাগ, প্ৰেম ত্যাগ। প্ৰিয়তম, প্ৰিয়তম, প্ৰিয়ে, প্ৰিয়তম, তোমাৰ এই বাক্যষাৰে মোৰ প্ৰিয় সখা সুদামাৰ কথা দিলে সোঁৱৰাই। প্ৰভু, প্ৰিয়ে, দিলে সোঁৱৰাই। যদুপতিৰ জয় হওক। আপেক্ষিছে এক ব্ৰাহ্মণ আপোনাৰ সিংহদ্বাৰত দৰ্শনৰ হেতু। প্ৰভু, বিচাৰি আহিছো এক অনুমতি মই আপোনাৰ কাষে।
আমাৰ শিক্ষাতে আহিছে কৈ ব্যক্ত কৰা আহিছে এক দৰিদ্ৰ ব্ৰাহ্মণ পিৰহনত তেওঁৰ মলিয়ন বস্ত্ৰ আৰু কয় তেওঁ হেনো আপোনাৰ মহামিত্ৰ প্ৰভু মলিয়ন বস্ত্ৰ মহামিত্ৰ হে দ্বাৰপাল জানিব পাৰোনে তেখেতৰ নাম ঘৰ বা ক'ত তেওঁৰ নাম সুদামা প্ৰভু প্ৰভু হে দ্বাৰপাল প্ৰভু যোৱা তুমি অতি শীঘ্ৰে আমি তেওঁক নিজ হাতে কৰিম ভাল প্ৰভু বিপ্র দামোদর সখা তুমি বিপ্র দামোদর প্ৰভু প্ৰভু মোৰ সখা আহিছে প্ৰিয়ে প্ৰভু আপোনাৰ পৰম পিতৃৰ শুশ্ৰূষা যাতে কোনো ধৰণৰ কুটি নপৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি শুশ্ৰূষা ভাৰ মই নিজেই কৰিম গ্ৰহণ প্ৰভু মোক এটা বিদায় দিয়ক প্ৰভু যোৱা প্ৰিয়ে হরি রাম 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 কৃষ্ণ রাম 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 কি ভাবিছ সুদামা কত এজন ভিক্ষাৰী ব্ৰাহ্মণ কত এজন ৰজা তোক যদি তেওঁ পৰম মিত্ৰ বুলি চিনিবলৈ লাজ কৰে নহয় সুদামা আত্মসন্মান জলাঞ্জলি দিয়াতকৈ ত্ৰিজগতৰ মাজত তই হাঁহিয়তাৰ পাত্ৰ হোৱাতকৈ উভতিয়ে যাগৈ যা উভতি যাগৈ মই উভতিয়ে যাওঁ সখা দেখোন নাহিলেই মই উভতিয়ে যাওঁ মই সুদামা 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 কৃষ্ণ হরি রাম হরি রাম 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 কৃষ্ণ হরি রাম হরি রাম রাম
দেখা দেখা মন জনা ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলাইটো মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলো সখা। তুমিওতো অহাত পলম কৰিছিলা সখা। পলম তুমি কৰিলা সখা, বহুত পলম কৰিলা। আজি অত বৰ্ষৰ পাছত এই সকালৈ মনত পৰিল সখা। নহয় সখা, মই সদায় তোমাৰ কথা ভাবি থাকো। তেন্তে অহা নাছিলা কিয় সখা? বুজিলো সখা, বুজিলো সখা। তুমি ভাবিছিলা মই তোমাক চিনি পাবলৈ অস্বীকাৰ কৰিম, হে ভাবিছিলা তুমি ভাবিছিলা তোমাক মই সিংহৰ দৰ পৰা উভতি যাবলৈ দিম সখা। সত্য সখা, তোমাৰ অনুমান সত্য। তুমি সখা কেনেকৈ ভাবিব পাৰিলা মোৰ বাল্যকালৰ বন্ধুক মই সিংহৰ দ্বাৰৰ পৰা উভতি যাবলৈ দিম সখা? মোৰ বন্ধুত্বৰ ওপৰত তোমাৰ অলপো ভৰসা নাছিল সখা, অলপো ভৰসা নাছিল। মোৰ ভুল হৈছিল সখা, মোক ক্ষমা কৰি দিয়া। মোৰ ভুল হৈছিল সখা, সখা মোক ক্ষমা কৰি দিয়া। ক্ষমা কৰি মোক লজ্জিত নকৰিবা সখা, লজ্জিত নকৰিবা সখা। উঠা সখা, বলা যাওঁ আমি ৰাজকাৰেঙলৈ। নহয় সখা, মই ইয়াৰ পৰাই উভতি যাম সখা। মই হেন দৰিদ্ৰ ব্ৰাহ্মণ যি অভিলাষ লৈ আহিছিলো, আজি মোৰ সেই অভিলাষ পূৰণ হল সখা। আৰু যেতিয়াই তুমি মোক আলিংগন কৰিলা সখা, মোৰ চখ কৰম লক্ষ গুণে বাঢ়ি গল সখা, বাঢ়ি গল। মই আৰু তোমাক কষ্ট নিদিও সখা, মই ইয়াৰ পৰাই যামগৈ সখা। সখা তোমাৰ কথা অৰ্থ মই একোকে নুবুজিলো সখা। সখা, দৰিদ্ৰ ব্ৰাহ্মণ মই, মলিয়ন বস্ত্ৰজী শৰীৰত কৰিছো ধাৰণ। এনেহেন দৰিদ্ৰ ব্ৰাহ্মণে ভৰিত সহজতে তোমাৰ ৰাজকাৰেঙত তোমাৰ ইষ্ট কুটুম জ্ঞাতি বন্ধুগণে তোমাক কি বুলি ভাবিব সখা? এই তাৰকাৰ প্ৰজাগণে তোমাক মোৰ মৃত্যু বুলি জানিলে কি বুলি
ভাবিব আৰু 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 তোমাৰ পত্নী হবৰ কাষত মোক তোমাৰ বন্ধু বুলি পৰিচয় দি তুমি জানো লজ্জিত নহবা সখা আৰু তোমাৰ তোমাৰ মানহানি মই সহ্য কৰিব নোৱাৰো সখা সখা তুমি আগৰ দৰে একেবাৰে সৰল হৈ আছা সখা সখা কোনে কয় তোমাৰ আগমনত মোৰ মানহানি হ'ব সখা বৰঞ্চ তোমাৰ আগমনত মোৰ ৰাজ কাৰেঙৰ ধূলিকণাও পবিত্ৰ হ'ব সখা পবিত্ৰ হ'ব সখা সখা বাহ্যিক আৱৰণে বন্ধুত্বক নিদিয়ে প্ৰশ্ৰয় সখা নিদিয়ে প্ৰশ্ৰয় ব'লা ব'লা সখা যাওঁ আমি ৰাজ কাৰেঙলৈ ব'লা ব'লা সখা বিপ্র দামোদর হরি বিপ্র দামোদর সখা তোমার শ্রী কৃষ্ণ জগত ঈশ্বর কুরমে নিদ্রা বিঘ্নস্বা প্রতিহীনতা যাত্রা মঙ্গল সিদ্ধার্থা একদন্তা নমস্তে
Napay, ka na lagi. পথৰ কণ্টকে সখাৰ যুগল চৰণ ক্ষত ব্যকত কৰিলে সখা বৰ কষ্ট পাইছা চাগে সখা তোমাৰ স্পৰ্শত মোৰ সকলো দুখ মোৰ ম্লান হৈ গ'ল সখা হ'ব দিয়া সখা নাপায় সকা নালাগে হ'ব সকা হ'ব সখা 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 গৃহৰ পৰা আহোঁতে নিশ্চয় মোলৈ কিবা সুস্বাদ্য আনিছা মই নাই সখা সখা মই একো অনা নাই মই নাই অনা সখা নাই সখা মই একো অনা নাই সখা নাই একো নাই সখা চোৱা সখা একো নাই সখা সখা তুমি যদি নাজানা মোৰ স্বভাৱ তেন্তে কওঁ শুনা সখা সখা মহাভক্তজনে যদি হ মোক অল্প বস্তু কৰে সমৰ্পণ তাতে হয় অসংখ্যাত আৰু ভকতে যদি আমাকে নানা বস্তু কৰে সমৰ্পণ তাত মোৰ কোনো নাই আগ্ৰহ সেয়ে সখা যদি আনিছা দিয়া মোক এদিক্ষণে নাই মই পেট ভৰি তুষ্ট হক চৰাচৰ জগতে মই একো অনা নাই সখা দৰিদ্ৰ বামুণ মই একোৱে নাই অনা সখা চোৱা তুমি মোৰ টোপোলাত চোৱা একোৱে নাই সখা সখা হয় সখা হয় বাৰু সখা কোৱাচোন চোৱাচোন মোৰ ৰাজক্ৰাঙৰ প্ৰজাসকলক চোৱা চোৱাচোন সখা সঁচাই অতি অপূৰ্ব সখা কি যে মনোৰম দৃশ্যৰাশি আমাৰ এই বৈষ্ণৱসকলক চোৱা হয় সখা বৈষ্ণৱ পাৰিষদে শুৱনি কৰি ৰাখিছে তোমাৰ সখা
কৃষ্ণ নখলিবা নখলিবা সখা নাই নাই তাত তোমাৰ যোগ্য উপাচাৰ নখলিবা দেখাইতো যদুপতি হাতে চাউল লয়া সেই চাউল ভক্ষণ কৰি আনন্দ এই দ্ৰব্যই তুমি মোক দিবলৈ অস্বীকাৰ কৰিছিলা মই মই সখা সামান্য বুলি ভাবা এই চাউল মুঠিয়ে যে মোক কিমান আনন্দ দিছে তুমি হয়তো অনুভৱ কৰিব পৰা নাই সখা অনুভৱ কৰিব পৰা নাই এই উপহাৰ সখা ৰত্নৰ সদৃশ সখা ৰত্নৰ সদৃশ সখা এই উপহাৰ কোনো মূল্য নাই সখা জগতৰে শ্ৰেষ্ঠতম উপহাৰ সখা কি কৰে প্ৰভু আৰু অন্ন খুজিব নালাগে আপুনি এক মুঠি চাউল যেতিয়া খুজিলা তি জগত তুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি দিলে আৰু এই মুঠি যদি ফুঞ্জে তেনে ময়ো যাব লাগিব বিপ্ৰক সেবিবৰ বাবে গতিকে প্ৰভু সেই মুঠিত ৰাজি ৰাখক দাসীক আপোনাৰ প্ৰভু আপুনি অকলে অকলে সকলো চাউল ভক্ষণ কৰিব আপোনাৰ বন্ধুৱে অনা উপহাৰত আপোনাৰ অৰ্ধাংগিনী খোৱাৰ স্বাৰ্থত আমাৰোতো অধিকাৰ আছে গতিকে দিয়ক প্ৰভু আমি সকলো ভক্তে মিলি এই দ্ৰব্য কৰিম ভক্ষণ দিয়ক প্ৰভু নাই প্ৰভু দিয়ক প্ৰভু আমি সকলো ভক্তে মিলি কৰিম ভক্ষণ দিয়ক প্ৰভু বোলা খন্তে কেতিয়া আমি কৰোগে বিশ্ৰাম কাইলৈ আমি অতীতৰ কথা কৰিম মন্থন কৃষ্ণ হৰি ৰাম হৰি ৰাম সখা তোমাৰ বাৰু মনত আছে নেকি শৈশৱ কালৰ কথাবোৰ সখা মই যে তোমাক গুচৰাই থাকোঁতে
বিচাৰি নাপাই যে এটি নামেৰে যে তোমাক মাতিছিলো, এবাৰ সেই নামেৰে মই তোমাক মাতিব পাৰোনে সখা? বাইদেউ, পৰা নাই মনত? কৰ্মৰ ব্যস্ততাৰ মাজত আমি সকলো পাহৰি গৈছো ককা। হয় সখা, মই কিন্তু পাহৰি যোৱা নাছিলো। মাতাচোন ককা। মই তোমাক এবাৰ মাতিম সখা। সেই বৃন্দাবনত গোচ চৰাই থাকোতে যে আমি যে চিঞৰি চিঞৰি মাতিছিলো, কানা গোবিন্দায় নমো মুরারি মুরারি মুরলীধারী এতিয়া মই বিদায়হে মাগো সখা। মই যাওঁ সখা। মই সখা, কেতিয়াবা মোলৈ মনত পৰিবনে সখা? পৰিব ককা। মোৰ কিন্তু তোমালৈ বৰকৈ মনত পৰি থাকিব মোৰ তোমালৈ বৰ মনত পৰি থাকিব। দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা বিপ্ৰদামোদৰ নামনত ইটো এ সমাপন যুগে যুগে এই